হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু যি নতুন এটা ভিডিঅ' লৈ মই জস্না আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিলোঁ। তো আজি মই কি বনালোঁ তাকে দেখাবলৈ মানে এটা ধুনীয়া ৰেচিপি একদম ভাল পাব বুলি ভাবিছোঁ আৰু ভিডিঅ'টো চাই। তো যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা যিটো ঘণ্টা আছে সেইটো বাজে দিব, তেতিয়া এটা মানে নতুন ভিডিঅ' দিলে আপোনালোকে প্ৰথমতে পাব, মানে ঘণ্টা বাজিব আপোনালোকৰ মোবাইলত। তো আৰম্ভ কৰিবলৈ আজি মোৰ ভিডিঅ'টো। ফ্ৰেণ্ডসকল, এয়া হৈছে নাৰিকলৰ বৰফি। একদম ইজি আৰু চিম্পুলভাৱে বনাইছিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পাব চাই। তেন্তে আহক কেনেকৈনো বনালোঁ আপোনালোকে চাওক। তো পোনপ্ৰথমতে মই লৈছোঁ 2 কাপ চুৰকি লোৱা নাৰিকলখিনি মই আতি লৈছোঁ। ইয়াৰে ৰসখিনি বজাৰত পোৱা পেকেটৰ নাৰিকলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই 2 কাপ নাৰিকলৰ কাৰণে 1 কাপ গাখীৰ, 1 কাপ চেনি আৰু 2 চামুচ গাখীৰৰ কাৰণে কেশৰ ভিজাই ৰাখিছোঁ। তো এইটো অপশ্যনেল হয় আৰু অলপমান কাজু লৈছোঁ। তো এতিয়া মই গেছটো অন কৰি ইয়াতে 2 চামুচ ঘি গৰম হ'ব দিছোঁ। ঘিখিনি গৰম হৈ যোৱাৰ পিছত ইয়াতে গোটেই নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি ভাজি ল'ম ভালদৰে ইয়াতে। তো ইমানখিনি ভাজিব লাগিব। দেখিছেনে হেতাখনৰ পৰা এনেকৈ পৰি গৈছে, যিহেতু ইয়াৰ ৰসখিনি অলপ শুকাই গৈছে। তাৰপিছত এতিয়া দিলোঁ চেনি কাপ। চেনিখিনিও মই 2 মিনিটমান ভাজি ল'ম, যেতিয়ালৈকে অলপ কালাৰটো চেঞ্জ হৈ নাযায়। কালাৰটো চেঞ্জ হোৱাৰ পিছত গাখীৰ কাপ দি দিছোঁ। এতিয়া মই লাৰি থাকিম আৰু যেতিয়ালৈকে গাখীৰখিনি শুকাই নাযায়, মানে নাৰিকলে গাখীৰখিনি গোটেইখিনি শুকাই নাযাওক লগি তাৰমানে লাৰি থাকিব লাগিব আৰু শুই যোৱালৈকে ৰখিব লাগিব। তো এতিয়া লগে লগে মই কেশৰ যি ৰাখি থৈ দিছিলোঁ ভিজাই, তো সেইখিনিও দি দিলোঁ আৰু এতিয়া লাৰি থাকিম যেতিয়ালৈকে শুকাই নাযায়। গেছটো মিডিয়াম ফ্লেমত একদম ৰাখিব লাগিব, বেছি হাই ফ্লেমত ৰাখিব নালাগে। আৰু যেতিয়া গাখীৰখিনি হৈ গ'ল তেতিয়া গেছটো একদম ল' ফ্লেমত 2-3 মিনিটমান ভাজিছোঁ, যেতিয়ালৈকে একদম শুকান হৈ নাযায়। তো লাৰি আছোঁ, একদম লাৰি থাকিব লাগিব, নহ'লে বা কেৰাহীত লাগি যাব পাৰে। আৰু যেতিয়া কেৰাহীৰ পৰা এৰাই খাই যায় তেতিয়া এতিয়া মই এটা টিফিন বাতি লৈছোঁ আৰু ইয়াতে 2 টোপালমান ঘি লৈছোঁ। যিহেতু ইয়াতে মিক্সাৰখিনি থৈ দিম, তো নাৰিকলখিনি এতিয়া ইয়াতে লৈছোঁ আৰু ভালদৰে চামুচেৰে হেঁচি দিছোঁ যাতে সমান হৈ যায়। আৰু ইয়াৰে ওপৰত ড্ৰাই ফ্ৰুট দিছোঁ, যিখিনি মই কাজু ৰাখি থৈ দিছিলোঁ আৰু চেৰি দিছিলোঁ। তো এনেই ওপৰে দি দিছোঁ আৰু চামুচখনেৰে অলপ হেঁচি দিম, তেতিয়াহে নাৰিকলখিনিত লাগি যাব। তো এনেকৈ মই 2 ঘণ্টামান ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হৈ যোৱাৰ পিছত 2 ঘণ্টা পিছত মই চুৰি এখনেৰে কাটি ল'ম ভালদৰে। যাই যেনেকুৱা শ্বেপ দিব বিচাৰে দিব পাৰে, মই এনেকৈ কাটিছোঁ। তো ভাল হৈছে ৰেডি টু ককনাট বৰফি। আপোনালোকে বনাব পাৰিব, একদম ভাল লাগিছে, খায়ো ভাল লাগিছিল। তো ট্ৰাই কৰিব পাৰে, আপোনালোকেও বনাই চাব। তো এয়া হ'ল নাৰিকলৰ বৰফি। তো বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব।